নমস্কাৰ ৰাইজসকল, এটা নতুন ভিডিঅ'লৈ মই আকৌ আগবাঢ়ি আহিছোঁ এণ্ড ফৰ ইউ চেনেলৰ পৰা। এই ভিডিঅ'টোত মই আপোনাক দেখাম কেনেকৈ আমাৰ হায়াৰ এণ্ড পাৰ্চেজ স্কিমত গৈ কেনেকৈ আপুনি ৰেজিষ্টাৰ কৰিব পাৰিব নিজকে আমাৰ ৱেবছাইটত। এইটো হ'ল আমাৰ ভিডিঅ'। পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। এইখন আমাৰ স্ক্ৰীণখন আপুনি যদি গুগলৰ পৰা খোলে তাৰ পৰা মই দেখাই দিছোঁ। আমাৰ ৱেবছাইটটোৰ নাম হ'ল www.imonhastries.com, নহ'লে আপোনালোকে গুগলত গৈ www. বা আপুনি ইমন হেষ্ট্ৰিজ যদি মাৰি দিয়ে এইখন পেজ খোল খাই যাব। প্ৰথম যোনটো অপশ্যন হয় সেইটোৱে হ'ল আমাৰ ৱেবছাইটৰ লিংকটো, বা আপুনি সোঁচাই যদি দেখে আমাৰ ইমন হেষ্ট্ৰিজৰ গুগলত লিষ্টিং আছে, আপুনি ইনফৰ্মেশ্যনবিলাক সোঁচাইতে দেখা পাব। আৰু এই চব ইনফৰ্মেশ্যন আপোনাৰ লিংকৰ পৰা আদি কৰি আমাৰ ফোন নম্বৰৰ পৰা আদি কৰি চব ইনফৰ্মেশ্যন আপোনাৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। আপুনি তাত গৈ ক্লিক কৰি দিলে হ'ল, আপোনাৰ লিংকটো খোল খাই যাব। যেতিয়া আপুনি আমাৰ লিংকটোত ক্লিক কৰিব, আমাৰ imonhastries.com ৱেবছাইটত গুচি আহিব। এই ৱেবছাইটত আপুনি দেখা পাইছে আমাৰ এখন হোম স্ক্ৰীণ। এই হোম স্ক্ৰীণত আপুনি দেখা পাব আমাৰ ৱেবছাইটৰ ইনফৰ্মেশ্যনবিলাক, কেনেকৈ আপোনালোকে কোম্পানী ইনফৰ্মেশ্যনৰ বিষয়ে দিয়া আছে। এয়া হ'ল আপোনাৰ মেনু অপশ্যনছ। ইয়াত আছে আপোনাৰ হোম পেজ, ইনফৰ্মেশ্যন চেণ্টাৰ, অনলাইন শ্বপ, কোম্পানী, বুক ইউৰ হেচিং স্পেচ, ৰেজিষ্ট্ৰেশ্যন ষ্টাফ। আপুনি যেতিয়া ৰেজিষ্ট্ৰেশ্যনত মাউচটো লৈ যাব, আপুনি দেখা পাব এখন ড্ৰপ ডাউনত এখন খোল খাই যাব, এটা অপশ্যন খোল খাব য'ত দেখিছে আপুনি ৰেজিষ্ট্ৰেশ্যনছ, এইবিলাক চব ৰেজিষ্ট্ৰেশ্যন ফৰ্মছ হয়। ইয়াত আপুনি দেখিব চবতকৈ লাষ্টৰ অপশ্যনটো হায়াৰ এণ্ড পাৰ্চেজ স্কিম। এইটোৱে হ'ল আমাৰ লাষ্ট অপশ্যন, যোনটো আপুনি আজি মই শিকাই আছোঁ কেনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰিব। যদি আপোনালোকে মোবাইল ফোন ইউজ কৰিছে, মোবাইল ফোনতো আপোনালোকে এখন ফৰ্ম ফিল আপ কৰিব পাৰিব। যদি আপোনালোকে imonhastries.com ক্লিক কৰে, যেতিয়া আপোনাৰ হোম পেজখন খোল খাব, সোঁ চাইডে তাত আপুনি এটা মেনু বাটন পাব। মেনুত আপোনালোকে যদি ক্লিক কৰে, তেতিয়া আমাৰ মেনু অপশ্যনছখিনি খোল খাব। তাত আপোনালোকে দেখিব ৰেজিষ্ট্ৰেশ্যনছ, তাত আকৌ ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলে আপোনালোকে লাষ্ট অপশ্যনটোৱে পাব, হায়াৰ এণ্ড পাৰ্চেজ স্কিম। এইখনে আমাৰ ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত দেখিছে ফিল দিছ ফৰ্ম টু ৰেজিষ্টাৰ। আপোনালোকে ইয়াত ফাৰ্ষ্ট নেম অপশ্যনটো দি আছে, ফাৰ্ষ্ট নেম। মই আপোনাক এখন ফৰ্ম ফিল আপ কৰি দেখাই দিছোঁ। মোৰ লাষ্ট নেম হ'ল কুমাৰ। ফোন নম্বৰ আপুনি দি দিব আপোনাৰ মোবাইল নম্বৰটো। এইটো আপোনাৰ অপশ্যনেল হয়। ফোন নম্বৰ আপোনাৰ ওচৰত যদি দুটা আছে অল্টাৰনেটিভ নম্বৰ, আপোনাৰ সেইটো দি দিব পাৰে। যদি এটাই ফোন নম্বৰ আছে, ফাৰ্ষ্ট অপশ্যনটোতে আপোনালোকে ফোন নম্বৰটো ফিল আপ কৰিব। ইয়াত আপোনাৰ ইমেইলটো দি দিব যদি আছে। নেক্সট অপশ্যনটো হ'ল আপোনাৰ এড্ৰেছত আপোনাৰ ষ্ট্ৰীট, লোকেলিটি আপোনালোকে মেনশ্যন কৰিব পাৰে। মোৰ এড্ৰেছটো হ'ল 140 হাউচ নম্বৰ। মই MG ৰোডত থাকোঁ, KPM চাৰিআলি। আপোনাৰ পোষ্ট অফিচ, মোৰ পোষ্ট অফিচ শিৱসাগৰ, মোৰ ডিষ্ট্ৰিক্টটো শিৱসাগৰ। আপুনি ইয়াত পিন নম্বৰটো মেনশ্যন কৰি দিব। মোৰ পিন নম্বৰ হ'ল 785640। ইয়াৰ নেক্সট অপশ্যনটো হ'ল আপোনাৰ ডেট অফ বাৰ্থ, DOB। ইয়াত আপুনি যদি ক্লিক কৰে, আপোনাৰ এখন কেলেণ্ডাৰ খোল খাই যাব। ইয়াত আপোনালোকে দেখিছে যদি ইয়েৰটো ওচৰলৈ গুচি আহে, আপোনালোকে ইয়েৰটো বঢ়াব পাৰে বা কমাব পাৰে। মোৰ ডেট অফ বাৰ্থটো হ'ল 16 ডিচেম্বৰ 1986। মই আপোনাক এটা দেখাই দিছোঁ কৰি পেলাই কেনেকৈ ফিল আপ কৰিব পাৰিব। এইটো আপোনাৰ 1986 ইয়েৰটো আপোনাৰ চিলেক্ট হৈ গ'ল। এতিয়া আপুনি মাহটো কৰিব লাগিব। মাহটো এখন নৱেম্বৰ কেলেণ্ডাৰ, এয়া হ'ল ডিচেম্বৰ কেলেণ্ডাৰ। মোৰ 16 ডিচেম্বৰ। ইয়াত আহি যাব আপোনাৰ ডেট অফ বাৰ্থটো। ইয়াত আপুনি জেণ্ডাৰটো চিলেক্ট কৰিব, মেল বা ফিমেল। ইয়াত অকুপেশ্যনটো চিলেক্ট কৰিব। যেতিয়া আপুনি ক্লিক কৰিব, এখন ড্ৰপ ডাউন বক্স খোল খাই যাব। ইয়াত অপশ্যন আছে ফাৰ্মাৰ, আপুনি যদি কৃষক, আপুনি যদি ছাৰ্ভিচ কৰি আছে, আপুনি যদি হোম মেকাৰ বা আপুনি ষ্টুডেণ্ট। যদি আপোনাৰ যোনটো অকুপেশ্যন ইয়াত লিষ্ট নাই, আপুনি ইয়াত আদাৰ্ছ চিলেক্ট কৰি দিব। নেক্সট অপশ্যনটো হৈছে আপোনাৰ চিলেক্ট কেটেগৰী। চিলেক্ট কেটেগৰীত আপুনি যেতিয়া চুই দিব মাউচটো, ইয়াত ড্ৰপ ডাউন বক্সখন খোল খাই যাব। ইয়াত আপোনাৰ 3টা কেটেগৰী আছে, যোনটো আপুনি চিলেক্ট কৰিব লাগিব কোনটো স্কিমত আপুনি যাব বিচাৰিছে। ইয়াত ফাৰ্ষ্ট অপশ্যনটো আছে আপোনাৰ 1000 কেপাচিটি পাৰ মান্থ, ছেকেণ্ডটো আছে 5000 কেপাচিটি পাৰ মান্থ, আৰু থাৰ্ডটো আছে আপোনাৰ 10000 কেপাচিটি পাৰ মান্থ। আপোনাৰ যোনটো সুবিধা হয় আপুনি সেইটো কেটেগৰী চিলেক্ট কৰিব। ইয়াৰ নেক্সট অপশ্যনটো হ'ল ইয়ৰ ফটো। আপুনি এখন আপোনাৰ নিজৰ ফটো আপলোড কৰিব লাগিব। আপুনি যদি ডেস্কটপৰ পৰা কৰিছে, চুজ ফাইলত আপুনি ক্লিক কৰিব, আপোনাৰ অপশ্যনটো খোল খাই যাব। কম্পিউটাৰত যোনখন আপোনাৰ ফটো অলৰেডি আপলোড যদি ষ্ট'ৰ আছে, আপুনি সেইখন ফটো ইয়াত আপলোড কৰি দিব। যদি আপুনি মোবাইলৰ পৰা ইউজ কৰিছে, আপুনি চুজ ফাইলত যদি ক্লিক কৰে, আপোনাৰ কেমেৰাটো অন হৈ যাব। আপুনি তাতে এখন ফটো মাৰি আমাক ইয়াত আপলোড কৰিব পাৰিব। নেক্সট অপশ্যনটো হ'ল আপোনাৰ ID প্ৰুফ। ইয়াত আপোনাৰ দুটা আপলোড আছে, ID প্ৰুফ ফ্ৰণ্ট ছাইড আৰু বেক ছাইড। আপুনি যদি পেন কাৰ্ড বা ড্ৰাইভিং লাইচেঞ্চ ইউজ কৰে, আপোনাৰ বেক ছাইডটো নিদিলেও হ'ব। তাৰ বাদ দি আপুনি যদি ID প্ৰুফ হিচাপে আপুনি আধাৰ কাৰ্ড বা ভোটাৰ ID কাৰ্ড ইউজ কৰিছে, তেতিয়া আপোনাৰ বেক ছাইডটো আপোনালোকে পঠাব লাগিব। আপোনাৰ বেংক পাছপৰ্টো আপুনি ইউজ কৰিব পাৰে এজ এ ID প্ৰুফ।
যেতিয়া আপোনাৰ গোটেইখিনি আপলোড হৈ যাব আপুনি ইয়াত সাবমিট বাটনছত গৈ ক্লিক কৰি দিব এতিয়া মোৰ সাবমিট হোৱা নাই কেলে মই সব ইনফৰমেশন আপলোড কৰা নাই সেই কাৰণে মোৰ ইয়াত সাবমিট হোৱা নাই যেতিয়া আপোনাৰ সাবমিট হ'ব ইয়াত আপোনাৰ আহিব your form has been successfully uploaded ইয়াত এটা মেসেজ আহি যাব এই আছিল আমাৰ এই ভিডিওটো আপোনাৰ যদি কিবা ডাউট আছে আমাৰ ডেসক্ৰিপচন বক্সত আমাৰ ফোন নম্বৰ মেনশন আছে আপোনালোকে তাত ফোন কৰিব আমাৰ ফোন কৰাৰ টাইমিং হৈছে আপোনাৰ ৰাতিপুৱা 9:30 পৰা আবেলি 5টা লৈকে নহলে আপোনালোকে আমাক ইমেইল কৰিব পাৰে আমাৰ ইমেইল হ'ল support@imonhasries.com মই এটো ডেসক্ৰিপচন বক্সত মেনশন কৰি দিম যদি আপোনাৰ ভিডিওটো ভাল লাগিছে আপোনালোকে কমেন্ট কৰিব আপোনালোকে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সাবস্ক্ৰাইবৰ লগত আপোনাৰ এটা বেল আইকন আছে এটো প্লিজ প্ৰেছ কৰি দিব যেতিয়া আমি এটা নতুন ভিডিও লৈ আমি এনফ্ৰী চেনেলৰ পৰা আহিম ফাৰ্স্ট হে ভিডিওটো আপোনাৰ ওচৰলৈ নটিফাই হ'ব আশা কৰো এটা নতুন ভিডিও লৈ আকৌ আগবাঢ়ি আহিম এনফ্ৰী চেনেলৰ পৰা ধন্যবাদ